তো গাইজ ডিউটিৰ পৰা আহি পালোহি আৰু জাষ্ট আহিয়ে শুই দিলোঁ। বহুত ভাগৰ লাগিলে। একচুৱেলি মিটিং এখন আছিলে, মিটিংখন কমপ্লিট কৰি কিনে আহি 7টা বাজি গ'ল। তো চাওক ওচৰত কোন আছে। মুনু মুনু হাই কৈ দিয়া। হাই হাই হাই। তো স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰি দিব আৰু কমেণ্টত জনাব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। বিহুত ল'লা নাই কাপোৰ? ল'লা? বিহুত কাপোৰ নাই লোৱা? নল'লা? বৰমায়ে যে এটা আনি থৈছে তোমালৈ, কাইলৈ দিম দেই। বৰমায়ে তোমালৈ কাপোৰ এটা আনি থৈছে। বিহুত তোমাক কিবা দিব লাগিব নাই? মই কি দিব লাগিব? মেহেন্দি এটা আৰু মেকআপ এটা, পাউডাৰ এটা, তেল এটা। মেহেন্দি মেহেন্দি লগাই লোৱা। মুনু লগোৱা, মই লগাই দিম দিয়া। ভণ্টি এইফালে পিঠা পনা বনি আছে। কি বনিলে? বনি এটালেই। এইটো কি? নাৰিকলৰ লাৰু। এইটো ইমান অকণমান যে আৰু আছে, ভিতৰত আছে। আৰু ভিতৰত আছে। আৰু তিল পিঠা? তিল পিঠা বনোৱা নাই। তো এইফালে এতিয়া মেহেন্দি লগাব। মেহেন্দি লগাই আছে এইফালে মুনু। বাইকে লগাই দিছে মুনুক, মেহেন্দি লগাই দিছে। তো এতিয়া কেনেকৈ লগাই আমি দেখাই আছোঁ। মুনু ক'ত মেহেন্দি লগালা চাং? লগাইও মুচিলে। এতিয়া বায়ে লগাই আছে। বায়ে বৰ ধুনীয়া লগাইছে দেই। হে বৰ ধুনীয়া লগাইছা দেই। পুৰা বিহু বিহু লাগি গৈছে দেই। নেটত চাই মোবাইলত চাই লগাইছে। গুড মৰ্ণিং গাইজ। আজি হৈছে গৰুৰ বিহু, 14 এপ্ৰিল 2022। তো আজি গৰু বিহু। তো উঠা আমাৰ দেৰি হ'ল। কালি মানে অলপ কাম আছিলে, তো ৰাতি হৈ গ'ল। তো সেইকাৰণে উঠা অলপ দেৰি হ'ল। তো চাব আজি দিনটোত কি কৰোঁ। একচুৱেলি চাওক, আপোনালোকক এটা বস্তু দেখাম। আমাৰ যিটো পৰম্পৰা, প্ৰায় অসমীয়া মানুহৰ ঘৰতে থাকে। তাতে আমিতো কছাৰী মানুহ, আমি মেচ লিখোঁ, মেচ কছাৰী আমাৰতো থাকিবই। সেইখিনি দেখিছে সাজ, যিটো আমি ৰাইচ বিয়েৰ বুলি কয়। তো এইটো সাজ আছে। তো এইফালেও আছে। বেছি আমি হিলাই দিব নোৱাৰোঁ। হিলাই থাকিলে কি হয়, আপোনাৰ ইয়াৰ যিটো খোৱাৰ টেষ্টটো থাকে, তো এইখিনি পূৰা ৰহি ওলাই আছে। আপোনালোকে দেখিছে প্ৰায় খাই শেষে কৰিলে। তো যে ৰহি ওলাই আছে, এইখিনি খাবলৈ আপোনাৰ মানে বঢ়িয়া লাগে আৰু খাই। তো এইটো থৈ দিওঁ। তাৰপিছত আজি বিশেষ ভিডিঅ'টোত কি দেখাব পাৰোঁ আপোনালোকক। আৰু এয়া মই ৰেইনকোট পিন্ধি আছোঁ। ৰেইনকোট পিন্ধি মই এতিয়া আনিব যাব লাগিব গাহৰি। তো গাহৰি চাবলৈ যাওঁ। ইমান দেৰি হৈ গ'ল, এতিয়া বাজিলে আপোনাৰ 11টা। তো ইমান দেৰিলৈকে গাহৰি পাওঁ নে নাপাওঁ বিচাৰি চাওঁ। যদি পাওঁ তেতিয়া ভালে কথা। ইয়াৰ পৰা ওলাওঁ, লাইটকেইটা অফ কৰি দিওঁ। এতিয়া বিচাৰি যাম গাহৰি। তাৰপিছত আহি একচুৱেলি এতিয়ালৈকে গা ধোৱাই নাই। গা ধুই আপোনাৰ যিটো প্ৰাৰ্থনা কৰিব লাগে থাপনাত, প্ৰাৰ্থনা কৰা হোৱাই নাই। তো প্ৰথম গাহৰিটো বিচাৰি যাওঁ, কাৰণ অকণমান দেৰি হৈ গ'লে গাহৰি নাপাম। তো গাহৰি বিচাৰি যাওঁ, গাহৰি 1 কেজিমান লৈ আহোঁ। তো ঘৰত খাব লাগিব। ঠিক আছে, চাই থাকিব ভিডিঅ'টো আগলৈকে। আৰু এটা মোৰ আজি পাৰ্চেল এটা আহিবলগীয়া আছে আপোনালোকে। গাইজ বতৰটো চাওকচোন। বৰষুণ মানে কালিৰ পৰা কণ্টিনিউৱাছ বৰষুণ, 1 মিনিটো ৰখা নাই। একদম কালিৰ পৰা দি আছে আপোনাৰ নেৰা নেপেৰা। গোটেই পথাৰ আপোনাৰ পানী। মই দেখাম ৰ'ব এতিয়া ওলাই গ'লে। যদি গোটেই পথাৰখন আপোনাৰ মানে সাগৰৰ নিচিনা হৈ গ'ল, নদীৰ নিচিনা হৈ গ'ল, পূৰা পানী হৈ গ'ল। আৰু
আৰু এফালে টিউবৱেলত আছে এইখিনি কি দেখিছে এইখিনি তো এইখিনি গা ধুব লাগিব এয়া হৈছে আপোনাৰ হালধি আৰু ইয়াত মগু দিয়া আছে তো বছৰৰ প্ৰথম দিনা আমি মানে হালধি আৰু মগুৰে গা ধুওঁ তো হালধি আৰু মগুৰে গা ধোৱাৰ মেইন উদ্দেশ্যটো হৈছে যাতে গোটেই বছৰটোলৈ আমাৰ গাত যাতে খহু নহয় তো আপোনাৰ খহু ঘামচি এতিয়া গৈ আছোঁ বাজেললৈ আৰু এখন পথাৰখন চাওক পথাৰ অৱস্থা চাওক পূৰা শাকৰ সদৃশ হৈ গ'ল অলপ দাড়িখিনিও চফা কৰিব লাগিব দাড়িখিনি চফা কৰিম আৰু গাহৰি ল'ম গাহৰি লৈ দাড়ি চাৰি অলপ চফা কৰি আহি যাম আৰু একচুৱেলি লৈ আহিম বুলি ভাবিছিলোঁ বাইকখন আনিলোঁ মানে আপোনাৰ ৰেইনকোট আছিলে এটা অকল এতিয়া দুজন মানুহ যাম ৰেইনকোট এটাতো নহ'ব তো সেইটো কাৰণে গাড়ীখনে লৈ আহিলোঁ টাকলা অকণ কাটিলি যে লৈ ল'লোঁ গাহৰি 1 কেজি ল'লোঁ এতিয়া ঘৰত যাম পুৰি ধুনীয়াকৈ খাম আৰু এটা বস্তু ল'লোঁ আপোনাৰ আমাৰ ঘৰত ভণ্টি খুৰী ছোৱালী তাৰ কাৰণে স্পৰ্টিং এটা লৈছোঁ বিহু বুলি তো তাইক দি দিম আৰু একচুৱেলি আজিৰ দিনটো আজি গৰু বিহু হয় আজি মানে বেলেগৰ ঘৰলৈ নাযায় তো সেইটো কাৰণে আজি ক'তো নাযাওঁ ঘৰতে গাহৰি চাহৰি কৰিম ধুনীয়াকৈ খাম ক'ব কিবা এটা হেপী বিহু ক'ব হেপী বিহু ক'ব আমি গোটেইখিনি নিজৰে গতিকে আমি যে ঘৰত সোমাই আছো তোমালোকে গাড়ীত গৈ আছা এই হাঁহটো মোৰ চব বস্তু মই ৰেচপেক্ট কৰোঁ গতিকে মই আজি জীয়াই আছো চবৰ পৰা গামোচা ভৰাই দি থৈছে চবৰ দেখিছা পলিথিনত ভৰাই দিছে এইখিনি দিয়ে ন ইয়াত ভৰাই দিছে চাবা মানুহে আহিছে ন প্ৰব্লেম চোৱা পেকেট আনি দিছে মই তেনেকে নাখাওঁ খাবলৈ পাইছো বুলি তেনেকে নাখাওঁ মোৰ মিডুল আছে ভাল কাম কৰিছে প্ৰফেচাৰ কেইটা মোৰ লগত চাইন আছে মই মদ পানী নাখাওঁ দি দিব পৰা সেই হ'ব দিনে পাৰ্টিয়ে লগ পাই থাকিব যোৱা দাড়িখিনি কাটি আহিলোঁ কেনেকুৱা লাগিছে জনাব অলপ বিহু বুলি দাড়িখিনি কাটি ল'লোঁ এই নাচনী ওলাইছে নাচনী বিহু এইফালেও নাচনী কি হয় হ'বগে নাই চোৱাচোন চোৱা আকৌ হ'বগে আমি ভালকৈ পিন্ধি চোৱা হ'বগৈ এয়া প্ৰসাদ খাই আছোঁ এইফালে মায়েও খাই আছে নামঘৰত আজি সকাম আছিলে প্ৰসাদটো দবাই লওঁ আগে ইয়াৰ পাৰ্চেলটো আহি পাই গ'লহি এতিয়া আনবক্সিং কৰিম কি আহিছে ভিতৰত বোলে ইটা ওলাইছে বাকচ এইটো কাম নাই পেলাই দিম তো এতিয়া কি ওলাই ইয়াত বাকচ ইমান এইটো মোবাইল হোল্ডাৰ মোবাইল হোল্ডাৰ এতিয়া আমাৰ মেইন মালটো ওলাই গ'ল তো বেগটো নিদিলে ইয়াৰ লগত বেগটো দিম বুলি কৈছিলে ন যিটো লৈ ফুৰিব পাৰি এইটো বেগ এইটোৱে চাওঁ ফিটিং কৰোঁ ভিতৰত আৰু কিবা আছে এইটো লেভেল টিউবো আছে ইয়াত
এইফালে চাওক গাহৰি আৰু আমি ৰেডি কৰি ৰাখোঁ এতিয়া চুঙাত দিবৰ কাৰণে এইখিনি ইয়াত দিছোঁ বিলাহী আৰু মাংসখিনি সৰু সৰু পিচ কৰি দিছোঁ খাই থাকিব কেনেকৈ বনাইছোঁ আদা ৰচুন দিব লাগিব খুন্দি আছে চুঙাটোতে আমি মিহলাই কিনে আদা ৰচুন দি দিম এইফালে মাংস পূৰা পুৰি আছোঁ আৰু এইফালে বাতি লৈ ৰেডি খাব লাগিব অকণমান ৰাইচ বিয়াৰ যিটো সাঁজ অলপ বেছি নাখাওঁ এগিলাচমান খাম এইফালে গাহৰি পুৰি আছোঁ আৰু এইফালে যিটো চুঙাত বনাই আছে তো এইটো ৰেডি হৈ আছে ইহঁতে মিলাই আছে তাত দিছে আপোনাৰ আদা ৰচুন বিলাহী যিটো কণ বিলাহী আছে সেইটো কাটি কাটি দি দিছে আৰু গাহৰি মাংস আমি সৰু সৰু পিচ কৰিছোঁ আপোনালোকক অলপ আগত ক'লোৱে যে সৰু সৰু পিচ কৰিছোঁ গাহৰি মাংস তাৰপিছত চুঙাত ভৰাই দিম বেলেগ একো দিয়া নাই মছলা চছলা দিয়া হোৱা নাই নিমখ হালধি বাকী আপোনাৰ নিমখ হালধি বাঢ়ি আৰু একো দিয়া হোৱা নাই আদা ৰচুন এইকেইটাই দিছে লগত আমি ঢেকীয়া দিম বুলি ভাবিছোঁ তো ইহঁতে দিছে নে নাই দিয়া নাজানো ঢেকীয়া অলপ ডাঙৰ ডাঙৰকৈ পিচ কাৰণ লাই শাকটোতো এতিয়া পোৱা নাযায় এইটো বতৰত তো লাই শাকটো আপোনাৰ শুকান দিনতহে পোৱা যায় বাৰিষা দিনততো লাই শাকটো নাথাকে তো লাই শাকটো থকাহেঁতেনতো বঢ়িয়া হ'লহেঁতেন কিন্তু লাই শাকটো এতিয়া বৰ্তমান নাই তো এইফালে মাংস সিজি আছে আধা ঘণ্টামান লাগিব সিজিবলৈ সিজি লওক এইফালে চুঙা ৰেডি আমাৰ চুঙা ৰেডি এতিয়াতো ইয়াত আমি হালধি পাত দি দিম হালধি পাতে ইয়াত সোপা মাৰি দিব লাগিব নহ'লে ওলাই পৰিব এতিয়া চুঙাটো পুৰিম ইয়াত দেখিছে কিমান ধুনীয়া লাগিছে এতিয়া বনাই কেনেকুৱা হয় দেখা যায় চাই লওঁ ইয়াতে দি দিম জুই জ্বলি আছে ধুনীয়াকৈ এইফালে চুঙা সিজি আছে আধা ঘণ্টামান হ'ল সিজি আছে আৰু আধা ঘণ্টামান সিজাব লাগিব ধুনীয়াকৈ সিজিব লাগিব এই দুপ পাবা এইফালে ৰেডি হৈ আছে আৰু চেণ্টটো বঢ়িয়া আহিছে খাই এতিয়া কেনেকুৱা লাগে প্ৰায় ৰেডি হৈ গৈছে আৰু 5 মিনিট অকল আমি জুইত দিলে হৈ যাব যেতিয়া পাহৰি থাকিলোঁ একচুৱেলি আপোনালোকৰ দেখাবলৈ খাবলৈ বহুত টেষ্টি হ'ল একদম ঘপা ঘপ খালে তো এই 2 পিচমান আছে চাওক একদম মজা লাগিলে খাই 5 মিনিটো নেলাগিলে শেষ হ'বলৈ পটাপট শেষ হৈ গ'ল দেখাবলৈ এবাৰ আপোনালোকে টেষ্ট কৰি চাব কিমান মজা লাগে খাই চুঙাত দিয়া গাহৰি মাংস কিন্তু এনেকৈ পাৰ হ'ল আৰু খাই আছোঁ এতিয়া ৰুটি খাই লওঁ ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়া আহিবলগীয়া নতুন ভিডিঅ' নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব লগ পাই আছোঁ অন্য এটা ভিডিঅ'ত টিল দেন বাই বাই